হে বন্ধুসকল, আজি মই কথা পাতিম এই দুচকীয়া বাহনখনৰ ওপৰত। মই অতি দুখিত যে মোৰ লগৰ ল'ৰাই চব পালচাৰ KTM চলাই আছে আৰু মই চলাই আছোঁ কি ছুপাৰ স্প্লেণ্ডাৰ। তাকো এখন মোৰো নহয়, দেউতাৰ। দুৰ্ভাগ্য। আজিকালি ৰাতি লগত যদি ভাল দামী বাইক এখন আৰু পিছফালৰ পকেটত যদি পিছলে মালটো মহাত্মা গান্ধী যদি নাথাকে ঘণ্টা পাত্তা নাযায়, আৰু তাতে যদি মোৰ দৰে এনেকুৱা দুৰ্ভাগ্যবশতঃ যদি ছুপাৰ স্প্লেণ্ডাৰ পৰিল, ভাল পাওয়াতো পিছিয়ে যোৱা কথা, মোৰটো এনেকৈ দাঙি চাবৰ সময় নাই আনতৰ। পাছোঁ না নিজে প্ৰেক্টিকেল কৰি কিনে এতিয়া আমি বাইকখন যদি লৈ যাওঁ যদি ধুনীয়া পিছে দেখা পালোঁ এনেকৈ পাপা আৰু মোৰ ঘূৰে ঘূৰে চাওঁ এনেকৈ তেওঁ মোৰটো এনেকৈ দাঙি আনে একবাৰ। কিন্তু পালচাৰৰ চাউণ্ড যদি শুনা পালা কিবা কাৰণত বাপৰে এনে চাৱেই নি এই মোচান দিব সি যদি হাঁহি মাৰিলে লাগিলে লাইনডাল। আমি এনেকৈ ঘূৰি চালোঁ নালগেই। এতিয়া কোনোবা যদি মোৰ দৰে ছুপাৰ স্প্লেণ্ডাৰ চলাও আছা কমেণ্ট বক্সত জনাবিয়ে ভাই, বোলে ময়ো চলাওঁ, অলপ ছাপোৰ্ট পাম। বন্ধুসকল, আজি মই কথা পাতিম বাইকৰ এইডাল ক্লাটছৰ ওপৰত। আমি সকলোৱে জানো যে বাইক চলোৱাবিলাকে জানে যে এইডালক ক্লাটছ বুলি কয়। এই ক্লাটছডালে আমাৰ বাইকৰ ইঞ্জিনটোৰ লগত মিলি কিনে কেনেধৰণে গাড়ীখন চলায় বা কেনেধৰণে কাম কৰে তাৰ ওপৰত কিছু ক'ব কাৰণে চেষ্টা কৰিম। তো পিছে বলক আজি ভিডিঅ'টো পলম কৰি কিনে আৰম্ভ কৰি দিওঁ। আমি যেতিয়া এনেকৈ ক্লাছটোত টানি দিওঁ তেতিয়া এনেকৈ বস্তুটো আপ এণ্ড ডাউন মানে উঠা নমা হৈ যায়। তো আমি দেখাৰ দৰে ক্লাছ কেবল টানি দিয়াৰ লগে লগে এইটো আপ এণ্ড ডাউন হৈ যায়, আৰু এই গোটেই ক্লাছ কেবলডাল গোটেই ইঞ্জিনটোত এডাল সাধাৰণ ক্ৰেংক শ্বাফ্টৰ সহায়ত কাম কৰি আছে। তো মই আপোনালোক গোটেই ইঞ্জিনটো খুলি দেখুৱাব নোৱাৰোঁ কাৰণ মোৰ ইমান যন্ত্ৰ পাতি নাই। তো আপোনালোকক কিছুমান ফটো দিম, আপোনালোকে সেই ফটোকেইটা অনুসৰণ কৰি কিনে বুজি ল'ব পাৰে বা বুজাত সহায় হ'ব। তো গোটেই ইঞ্জিনটোত থাকে 5টা ব্ৰকেট, আৰু এই 5টা ব্ৰকেটৰ লগত থাকে 5টা ক্ৰেংক শ্বাফ্ট। তো যেতিয়া গাড়ীখন নিউট্ৰেল হৈ থাকে বিনা গিয়াৰত থাকে তেতিয়া কি হয়, প্ৰথম ব্ৰকেটটো ঘূৰা আৰম্ভ কৰে, আৰু সেই ব্ৰকেটটোৰ তলতে থাকে অইল চেম্প, মানে যিটো গাড়ীখন মবিল থাকে সেই মবিলটো অকল সেই অইল চেম্পটো তাৰ ঘূৰোৱাই কাম, মানে অকল সেই মবিলটো ঘূৰাই থাকে। তাৰপিছত আহে ক্লাটছ এছেম্বলি, আৰু ক্লাটছ এছেম্বলি পিছফালে থাকে ক্লাটছ হাবৰ পিছফালে থাকে গিয়াৰ ব্ৰকেট। তো যেতিয়া আমি গাড়ীখন গিয়াৰ লগাই কিনে যেতিয়া ক্লাছডাল এৰি দিওঁ তেতিয়া কি হয়, ক্লাটছ এছেম্বলিত বহুতকেইটা প্লেট থাকে আৰু সেই প্লেটকেইটা চেপি যায়, আৰু যেতিয়া সেই চেপাৰ লগে লগে ক্লাছটো যেতিয়া এৰি দিওঁ সেই গিয়াৰ ব্ৰকেটটোৰ লগত ক্লাছ এছেম্বলি একেলগে জইন হৈ থাকে। তো গিয়াৰ ব্ৰকেট আৰু যিটো প্ৰথমতে ষ্টাৰ্ট দিওঁতে যিটো ব্ৰকেট ঘূৰে সেই ব্ৰকেটটো ঘূৰি কিনে এটা আমাৰ মবিলটো ঘূৰি যেতিয়া মবিলে আৰু ক্লাছ এছেম্বলি যেতিয়া ঘূৰিব এটা পাৱাৰ উৎপন্ন কৰে, আৰু সেই পাৱাৰটো কাষৰ ব্ৰকেটেৰে গৈ সেই পাৱাৰটো যেতিয়া ইয়াত এটা চেইন ব্ৰকেট আছে যেতিয়া আমি টাইমিং চেইন বুলি জানো, টাইমিং চেইন ভিতৰতো ইঞ্জিনতো আছে। এইটো হ'ল চকাত যিটো চেইন লাগি থাকে ইয়াতে এটা ব্ৰকেট আছে, আৰু এই ব্ৰকেটটোৰ পৰা যেতিয়া পাৱাৰটো যেতিয়া এনেকৈ সেইফালৰ পৰা যেতিয়া পাৱাৰটো আহি কিনে যেতিয়া ভিতৰৰ হেৰিডালে যেতিয়া লোহাডালে যেতিয়া আহি কিনে এইটো চকাত ঘূৰিব, যেতিয়া গোটেইকেইটা ঘূৰিব চিৰিয়েলি, তো পাৱাৰটো ইয়াতো আহি যায়। তো তেতিয়া পাৱাৰটো আহিলে যেতিয়া ঘূৰে তো চেইনডালো এনেকৈ ঘূৰি কিনে আমাৰ গাড়ীখনৰ চকাটো মানে এনেকৈ ঘূৰাই দিয়ে এনেকৈ। তো ক্লাটছৰ মেইন কামটো হ'ল ইঞ্জিনৰ পৰা যিটো পাৱাৰ উৎপন্ন হয় সেই পাৱাৰটো আহি আছে ইঞ্জিনৰ পৰা, যেতিয়া ক্লাটছটো দবাই দিওঁ তেতিয়া সেই পাৱাৰটোক আমি ব্লক কৰি দিয়াৰ নিচিনা হয়। মানে কি হয়, এনে ক্লাটছে কেনেকৈ কাম কৰে মই তাৰ আগতে কোৱাৰ নিচিনাকৈ, যেতিয়া গিয়াৰ লগাই যেতিয়া ক্লাটছটো এৰি দিওঁ তেতিয়া কি হয়, গিয়াৰৰ ব্ৰকেট আৰু ক্লাটছ এছেম্বলিটো একেলগে দুটা লগ লাগি থাকে, এনেকৈ লগ লাগি থাকে। এইটো হ'ল গিয়াৰৰ ব্ৰকেট আৰু এইটো হ'ল ক্লাটছ এছেম্বলি, দুটা এনেকৈ লগ লাগি থাকে। তাৰ আগত থাকে যেতিয়া ইঞ্জিনটো নিউট্ৰেলত ষ্টাৰ্ট হৈ থাকে তেতিয়া আগত দুটা ব্ৰকেট ঘূৰি থাকে, এটা হৈছে ক্ৰেংক শ্বাফ্ট আৰু ব্ৰকেটটো দুটা একেলগে ঘূৰি থাকে, আৰু তলত থাকে অইল পাম্প। তো অইল পাম্পটো কি কৰে, গোটেই গাড়ীখনৰ যিটো মবিল আছে মবিলটো সি অকল তাৰ মবিল ঘূৰাই থাকে সি। তো যেতিয়া ক্লাটছটো এৰি দিওঁ যেতিয়া এৰি দিয়াটো বাদ দিয়ক, যেতিয়া ক্লাটছটো টানি দিওঁ তেতিয়া কি হয়, ক্লাটছ এছেম্বলি যিটো এনেকৈ খাপ খাই থাকে সেই খাপটো ঢিলা হৈ যায় এনেকৈ। তো ঢিলা হ'লে কি হয়, গিয়াৰৰ ব্ৰকেটটো নুঘূৰে। তো কি হয়, নুঘূৰাৰ লগে লগে কি হয়, অকল ইঞ্জিনটো এনেকৈ নৰ্মেলি যিটো ব্ৰকেট সেইটো ঘূৰি থাকে। তো কি হয়, যেতিয়া ইঞ্জিন মানে নুঘূৰে দুয়োটাৰে মাজত কানেকশ্যনটো ডিছকানেক্ট হৈ যায়। তো কি হয়, ইঞ্জিনৰ পৰা অহা পাৱাৰটো চেইনৰ ব্ৰকেট সেইফালে আছিল মই দেখুওৱাৰ নিচিনাকৈ, তো সেইফালৰ ব্ৰকেটলৈকে পাৱাৰটো যাব নোৱাৰে, তো সেইকাৰণে চকাটো নুঘূৰে। তো যেতিয়া বেছি স্পীডত যাই থাকক ক্লাছটো টানি দিয়াৰ লগে লগে গাড়ীখনৰ যিটো স্থিতি সেই স্থিতিটো নোহোৱা হৈ যায়, আৰু কেতিয়াবা ব্ৰেক চেক মাৰি দিলে শ্লিপ হৈ যায়।
আৰু যেতিয়া এগেইন ক্লাছটো এৰি দিওঁ তো এৰি দিয়াৰ লগে লগে কি হয় যিটো ক্লাছ এছেম্বলিটো এনেকৈ গুচি গৈছিল স্প্ৰিংটো ফুলি কিনে তো আকৌ টানি এৰি দিয়াৰ লগে লগে আকৌ চেপ খাই আহি কিনে গিয়াৰৰ ব্ৰকেটটো আৰু আগৰ যিটো ইঞ্জিনটো ঘূৰি আছিল সেই ব্ৰকেটটো লগ লাগি যায় তো সেই ব্ৰকেট আৰু যেতিয়া ক্লাছটো একেলগে লগ লাগি যায় ক্লাছ এছেম্বলি ক্লাছটো এৰি দিলোঁ গিয়াৰৰ ব্ৰকেট আৰু সেই আগৰ ইঞ্জিনৰ নিউট্ৰেলত হৈ থকা ব্ৰকেটটো একেলগে লগ লাগি ঘূৰিলে তো ঘূৰি নতুন পাৱাৰ এটা উৎপন্ন কৰিলে আৰু সেই পাৱাৰটো কি হ'ব চেইন ব্ৰকেটৰ সেই যিটো সৰু চকেট আছে সেই সৰু চকেটটোত ঘূৰা আৰম্ভ কৰিব আৰু ঘূৰাৰ লগে লগে গাড়ীখন দৌৰা আৰম্ভ কৰিব আৰু দৌৰাৰ লগে লগে যেতিয়া আমি যিমানে এক্সেলেটাৰ মানে যিটো আমি এনেকৈ পকাওঁ সেইটো যিমানে পকাম তো ব্ৰকেটটো সিমান স্পীডত ঘূৰিব আৰু সিমান স্পীডত ঘূৰি গাড়ীখন বেছি স্পীডত গুচি যায় তো ক্লাছৰ মেইন কামটো হ'ল এইখিনি যে আমি ক্লাছৰ মেইন কামটো হ'ল আমি যেতিয়া ক্লাছ টানি দিওঁ যেতিয়া আমি গাড়ীখনৰ যিটো পাৱাৰ উৎপন্ন হয় সেই পাৱাৰটো আমি ব্লক কৰি দিলোঁ আৰু যেতিয়া এৰি দিম সেই আগৰ এৰি দিয়াৰ লগে লগে আকৌ আমি পাৱাৰ ব্লকটো খুলি দিলোঁ মানে গাড়ীখন চলিব আৰম্ভ কৰিব বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালা তেন্তে নিশ্চয় এটা লাইক কৰি দিবা তো আৰু যদি কিবা ভুল পালা তেন্তে কমেণ্ট বক্সত জনাবা আৰু যদি ভাল পালা তেন্তে শ্বেয়াৰ কৰি দিবা এনেকৈ তো ছাবস্ক্ৰাইবটো কৰি দিবা কাষতে আছে তাৰপিছত ঘণ্টাটো দবাবা তো কি ক'ম গৰম বহুত তো ধন্যবাদ জয় অসম বাই বাই